যিজন ব্যক্তিয়ে যদি ইস্তেগফাৰ কৰে, আস্তাগফিৰুল্লাহ ইন্নাল্লাহা গফুৰুৰ ৰহিম, এজন ব্যক্তি যদি বেছি ইবাদত বা আমল এইটো কৰি থাকে, সেইজন ব্যক্তিৰ কাৰণে 5টা পুৰস্কাৰ আল্লাহ পাক ৰব্বুল আলামিনে ৰাখিছে। 1 নম্বৰ পুৰস্কাৰ, তেহেঁতক আল্লাহ পাক ৰব্বুল আলামিনে জিন্দগীৰ যিমান গুনাহ আছে সকলো গুনাহ আল্লাহ পাক ৰব্বুল আলামিনে মাফ কৰিব। 2 নম্বৰ পুৰস্কাৰ, আল্লাহ পাক ৰব্বুল আলামিনে তেহেঁতক ৰহমত তেহেঁতৰ জিচিমত ছটিয়াই দিব, ৰহমতৰে মালামাল কৰি দিব। 3 নম্বৰ, তেহেঁতক আল্লাহ পাক ৰব্বুল আলামিনে যদি সম্পদ সা সম্পত্তি নাই, যদি গৰীব হয়, যদি ইস্তেগফাৰ ইবাদত কৰে, আমল কৰে, তাহলে সেইজন ব্যক্তিক আল্লাহ পাক ৰব্বুল আলামিনে গৰীবৰ পৰা আমিৰ বনাব, যদি ইস্তেগফাৰ দৈনিক দিন কৰে, ইবাদত কৰে বা আমল কৰে। দুখীয়াৰ পৰাই ধনী বনাব আল্লাহ পাক ৰব্বুল আলামিনে। 4 নম্বৰ, যাৰ সন্তান নাই, আল্লাহ পাক ৰব্বুল আলামিনে ইস্তেগফাৰ কৰাৰ কাৰণে তাৰ বিনিময়ত তেহেঁতক আল্লাহ তাআলাই সন্তান দান কৰিব। 5 নম্বৰ, যদি ইস্তেগফাৰ কৰা হয়, ইবাদত কৰা হয়, তেতিয়াহ'লে তেহেঁতক বিনা হিচাপে জান্নাত দান কৰিব।